আপোনালোক সকলোকে ৰক্ষা বন্ধনৰ বহুত শুভকামনা জনালো। আৰু আজি কেৰেক্টাৰ দুটা হ'ল ককায়েক আৰু ভনীয়েকৰ। দাদা তই ক'ত আছ? মই তোৰ কাৰণে ৰখি আছো, জল্দি দেৰি হৈ যাব। গাটো ধুয়ে আহিলো, মই ধুই আহি ভাবিলো তোক ৰাখি পিন্ধাই দিওঁ, জল্দি। মই যাই আছো, মই বহিলো এতিয়া পিন্ধা তই মোক। मेरे राखी के बंधन को ले जाना भैया मेरे राखी। ভণ্টি মই তোক সদায় ৰক্ষা কৰিম আৰু সদায় ভালে থাক তাকে মই আশীৰ্বাদ কৰিম আৰু সদায় মিঠা হৈ থাকে তোৰ জীৱনটো। এখন গাঁৱত 3জন বন্ধু আছে। জংঘললৈ গৈ আছে ইহঁত খৰি কাটিবলৈ। তিনিওজনৰ নাম হৈছে ৰাম, কৃষ্ণ, হৰি। बहुत गरम दे भाई, লগতে ইমান ভাৰী। ভাই সঁচাকে গৰম দে বহুত। গৰমত ইমান কাম কৰিব নোৱাৰি। হৈছে নে নাই তহঁতৰ? মই এতিয়া ৰখিয়ে আছো গাড়ীত। গৈ আছো ৰ ঘৰত গৈ আছো মই, তই বহিহে আছ। জল্দি ৰ যাই আছো। ভাগৰ লাগিছে নহয় খৰি দাঙি পাগলা দিৱানা ইতনি सी बात न जाना। বা তই গান গাইছ নেকি? ভালে হ'ল দে, অলপ গান শুনোতে হ'ল শেষ উঠো। কি গৰম ৰে ভাই আজি। তুইতো গাড়ীত বহিহে আছ, তোৰে ভাল দে। আমি কাটি হয় দে ঠিকে কৈছ। মজদুৰৰ জীৱন এয়ে দে ভাই। হয় দে খৰি কটাটো কম ধেমালি নহয়। গছ এজোপা কাঠ, তাত দাম, তাৰপিছত ঠিকে কৈছ। হয় দে মাথাত উঠাই আনি দে হ'ব দে, ব'ল এতিয়া যাওঁ আৰু আমি। মালিক, আমাৰ পইচাখিনিতো আপুনি দিয়ক। ইমান মজদুৰি কৰিছো, কি কৰিম, ইমান কষ্ট এই ৰ'দখনত। মোৰ দস্তি কেইটাও পইচা পোৱা নাই। আপুনি কমচে কম দিয়ক, আমাৰ আজি বজাৰ অলপ কৰিব আছে। মইতো তোমালোকক দিম বুলি ভাবিছো, কাইলৈ কাৰণে দিম। আজিতো দিব নোৱাৰিম ন, মই এতিয়া পইচা লগত লৈ আনা নাই। এনেকেতো মোৰ নহ'ব নহয় আজি। তোমালোকেও অলপ বুজিব লাগিব, বস্তুখিনি বিক্ৰী হোৱাৰ পিছতহে মই তোমালোকক দিব পাৰিম। বুজি পাইছা নে নাই?